হেল্ল' গাইজ, এতিয়া মই টিফিন কৰি আছোঁ, ছোৱালীৰ ঘৰত আছোঁ। আজি মই প্ৰথম ব্লগ মই দি আছোঁ। তো আজি এতিয়া কাপছ কেক কৰি আছোঁ টিফিন, আৰু দহি বৰা কৰি আছোঁ, মুগ দালৰ দহি বৰা। তো আপোনালোকক ভাল লাগিব। ৰেচিপি আজি নিদিওঁ, পিছত মই ৰেচিপিটো দিম নেক্সট ব্লগত। আজি মই মোৰ পৰিচয়টো দিম, মই কি কৰোঁ, মই কেনেকৈ আছোঁ, মই ক'ত আছোঁ এতিয়া। মোৰ ফাৰ্ষ্ট ব্লগটো ভাল লাগিলে মোক অৱশ্যেই জনাব কেনেকৈ লাগিলে আপোনালোকৰ ফাৰ্ষ্ট ব্লগটো। আই হোপ ভাল লাগিব, লগতে থাকিব, মৰমো দিব। তো ব্লগটো শুৰু কৰি আছোঁ। তো বলক মোৰ লগতে এনজয় কৰক ব্লগটো। কেনেকৈ আছে আপোনালোকে? ভাল আছে? হয়, মই আজি ফাৰ্ষ্ট ব্লগ কৰি আছোঁ। তো কেনেকৈ লাগিব মোক ক'বচোন। মোৰ ফাৰ্ষ্ট ব্লগটো আপোনালোকে কেনেকৈ লাগিব? ফাৰ্ষ্ট ব্লগ, ফাৰ্ষ্ট চেনেল। তো মই অসমীয়াত খুলিছোঁ এতিয়া নামটো কি ৰাখি মই ভাবি পোৱা নাই, কিন্তু আপোনালোকৰ লগত মই অৱশ্যে শ্বেয়াৰ কৰিম। আৰু আজিৰ পৰা সৰু কৰিলোঁ। এতিয়া দুৰ্গা পূজা আহি আছে। মই অসমৰ মানুহ হয়, মই অসমতে থাকোঁ, গুৱাহাটীত থাকোঁ। তো লাহে লাহে গোটেইটো গম পাব। তো ব্লগত মই কি দিওঁ, মই ডেইলি ব্লগ খুলি আছোঁ। আই হোপ আপোনালোকক খুব ভাল লাগিব। তো মৰম দিব মোক, মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো হিট কৰিব, মানে মোৰ যিটো ন'টিফিকেশ্যন হয় সেইটো আপোনালোকে পাব। তো এতিয়া মই আছোঁ কেলকাতাত আছোঁ, আৰু কেলকাতাত আহি খালি মই মোৰ ডাঙৰ ছোৱালী জোঁৱাইৰ ঘৰত আছোঁ। মোৰ ডাঙৰ ছোৱালী ঘৰ, আৰু ইয়াতে আছে কিটচেন আছে। এতিয়া লাইটটো নাই, আৰু ইয়াতে আছে ডাইনিং টেবুল, মানে খোৱাৰ কাৰণে। আমি ইয়াতে বহি চহি খাওঁ। আৰু এইটো হ'ল ড্ৰয়িং ৰুম, আৰু সেইফালে আছে মানে বাথৰুমৰ যিটো সেইফালে আছে বাথৰুম যোৱাৰ কাৰণে। এই এটা ৰুম আছে, আৰু এইটো ছেকেণ্ড ৰুম। এতিয়া মোৰ ছোৱালীয়ে, মোৰ নাতি নাতনি এইবিলাক জোঁৱাইবিলাক থাকে। আৰু এতিয়া বেডৰ অৱস্থা নাই, ল'ৰা ছোৱালী খেলি থাকে। আৰু খেলি আপোনালোকে জানেহে, মোবাইল চোবাইল ইউজ কৰে, কম্পিউটাৰ ইউজ কৰে, আৰু মানে যেনেকৈ ঠিক কৰিব তেনেকৈ বেয়া কৰি দিয়ে। আৰু এইটোতো মই ড্ৰয়িং ৰুম দেখালোঁ। আৰু সেইফালে বাহিৰত যায়, আমি যে চিৰিৰ ওপৰৰ পৰা আহোঁ, আৰু এইটো তলত যাবৰ কাৰণে আৰু ওপৰত যোৱাৰ কাৰণেও সেইটো চিৰি আছে। পিছত দেখাম মই আপোনালোকক। সেইফালেও এটা ৰুম আছে, সেইফালে শাহু বুঢ়ীৰ ৰুম আছে। এইটো হ'ল ফ্ৰিজ হয়, ডাঙৰ ছোৱালী ফ্ৰিজ। এইটো আমাৰ আৰু এটা ছোৱালী ৰুম আছে। ইয়াতে আমি বহু, মই ইয়াতেই থাকোঁ। তো ইয়াতে কথা পাতি আছে মোৰ দুটা ছোৱালী। এইটো ডাঙৰ ছোৱালী হয়, আৰু এইটো হয় মাজু ছোৱালী, আৰু এইটো মোৰ নাতি হয় এটা। তো সিহঁতে টিভি চিভি চাই আছে। তো আপোনালোকৰ কেনেকৈ লাগিল ব্লগটো মোক ক'বচোন। আৰু ইয়াতে বেলকনিটো আছে, মই যে আজি দেখাই আছোঁ। গোটেই বৰষুণ দি আছে, বৰষুণ দিয়াতে গোটেই মানে পানী হৈ আছে। চাওকচোন, তলত গোটেই পানী আছে, ইমান পানী, মানে কি ক'ব। আৰু আমি বহুত কষ্টত আহিছোঁ আজি। চাওকচোন, গাড়ী চাড়ী বাইক চাইক গৈ আছে, গোটেই পানী হৈ আছে ইয়াতে। আৰু ইয়াতে গোটেই বালকনি আছে। এইটো বহুত ডাঙৰ এটা, মানে বহুত ধুনীয়া বংলা নিচিনা মোৰ ছোৱালীৰ জোঁৱাইৰ ঘৰ। এইটো মোৰ ডাঙৰ ছোৱালীৰ জোঁৱাইৰ ঘৰ। তো আজিৰ পৰা মই শুৰু কৰিলোঁ ডাঙৰ ছোৱালীৰ ঘৰৰ পৰা। আই হোপ মোৰো ঘৰ মই আপোনাক দেখাম, কেনেকৈ লাগিব আপুনি ক'বচোন। তো আজি ব্লগটো অকণমান ডাঙৰ হ'ব পাৰে, তো আপোনালোকে চাব, ফুল ৱাচ কৰিব, ভাল লাগিব। তো ইয়াতে গাড়ী চাড়ী চব গৈ আছে। এইটো মেইন একদম টাউনত হয়। এইটো ইমান পানী হৈ আছে, দেখিছে, ইমান বৰষুণ দি আছে। দুদিন তিনিদিনৰ মূৰত মানে ইমান পানী দি আছে। নন ষ্টপ বৰষুণ হ'লে ইয়াতে, বাপৰে বাপ। গুৱাহাটীত গৰম দিছে বুলি কৈ আছে মোৰ হাজবেণ্ডে, আৰু ইয়াতে মানে কলকাতাত বহুত বৰষুণ দি আছে, একদম লাগাতাৰ বৰষুণ দি আছে। এতিয়া হ'ল ৰাতি 9:30 বাজি আছে, আৰু মই বেলকনিত আমি চাই আছোঁ। চাওকচোন, গোটেই পানী। তো এতিয়া ভাত খাবলৈ যাম। আৰু ছোৱালী চাওঁ কি বনাই আছে। মই শুনিছোঁ কি মটন কাৰী বনাইছে, মাংস বনাইছে, খাচী
খাচীৰ মাংস বনাইছে আৰু পোলাও বনাইছে বাচমতি চাউল পোলাও তো সেইটোৱে খাম আৰু আই হোপ ভাল লাগিব তো এইটোৱে দেখাম ব্লগটো বেছি ডাঙৰ নকৰোঁ আপোনালোকে প্লিজ গোটেইটো ৱাচ কৰিব ফুল ৱাচ কৰিব মৰম দিব আৰু কেনেকৈ ভিডিঅ'টো লাগে এইটো মোক ঠিক আছে তো বন্ধুসকলে এতিয়া আমি ৰাতৰ আমি ডিনাৰ কৰি আছোঁ তো ডিনাৰত আছে বাচন্তি পোলাও আছে আৰু আছে কচা মাংস খাচীৰ মাংস আৰু আছে বাটাৰ চিকেন তো আমি খাই আছোঁ আৰু ভাল লাগিল মই খোৱাটো নেদেখাওঁ আৰু পিছত মই অৱশ্যে দেখাম মোৰ খোৱাটো আজি মই ব্লগটো এণ্ড কৰিছোঁ আই হোপ আপোনালোকক ভাল লাগিছে আৰু বেলেগ আকৌ মই লৈ আনি মোৰ মা দেউতাৰ ঘৰতো দেখাম তো আজি মই ডাঙৰ ছোৱালীৰ ঘৰটো দেখালোঁ আৰু পিছত নেক্সট ব্লগটো মোৰ মা দেউতাৰ ঘৰটো মৰম দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো ঠিক আছে বাই বাই সি ইউ এগেইন নেক্সট ব্লগ এখানে হাজিলাম থ্যাংক ইউ সো মাচ ওয়াচ ফুল ওয়াচ প্লিজ ভিডিও বাই বাই ভাল লাগিল